এবাৰ এটা ল'ৰাই দেউতাকক সুধিলে, দেউতা, মোৰ জীৱনৰ মূল্য কি হয়? তেতিয়া দেউতাকে ক'লে, যদি তুমি সঁচাকৈয়ে নিজৰ জীৱনৰ মূল্য বুজিবলৈ বিচাৰিছা, তেন্তে তোমাক মই এই পাথৰ এটা দিছোঁ। এই পাথৰটোক লৈ তুমি বজাৰলৈ যোৱা, আৰু কোনোৱে যদি ইয়াৰ মূল্য সোধে তেতিয়া একো নক'বা, মাত্ৰ নিজৰ দুটা আঙুলি দেখুৱাই দিবা। সেই ল'ৰাটো বজাৰলৈ গ'ল। কিছু সময় সি তাত এনেয়ে বহি থাকিল। কিছু সময় পাছতে এগৰাকী বুঢ়ী মহিলা তাৰ ওচৰলৈ আহিলে। সেই পাথৰটোৰ মূল্য সুধিলে। সেই ল'ৰাটো মনে মনে থাকিল। সি একোৱেই নক'লে, নিজৰ দুটা আঙুলি দেখুৱালে। তেতিয়া সেই বুঢ়ী মহিলাগৰাকীয়ে ক'লে, 200 টকা। ঠিক আছে, এই পাথৰটোৰ মই তোমাক 200 টকাৰ দিম আৰু কিনি ল'ম। সেই ল'ৰাটো আচৰিত হৈ গ'ল যে এটা পাথৰৰ দাম 200 টকা, কিয়নো পাথৰ সাধাৰণতে পোৱা যায়, কিন্তু তাৰ মূল্য 200 টকা। সি লগালগ দেউতাকৰ ওচৰলৈ গ'ল আৰু ক'লে, দেউতা, মই বজাৰত এগৰাকী বুঢ়ী মহিলা পালোঁ। সেই মানুহগৰাকীয়ে পাথৰৰ দাম 200 টকা দিবলৈ ৰাজি আছিল। দেউতাকে ক'লে, এইবাৰ তুমি এই পাথৰটোক লৈ মিউজিয়ামলৈ যোৱা, আৰু কোনোৱে যদি তোমাৰ দাম সোধে একো নক'বা, মাত্ৰ নিজৰ দুটা আঙুলি দাঙি দিবা। সেই ল'ৰাটো মিউজিয়ামলৈ গ'ল আৰু তাত এজন মানুহৰ চকু তাৰ হাতত থকা পাথৰটোলৈ গ'ল। তেতিয়াই তেওঁ সেই পাথৰৰ দাম সুধিলে। সেই ল'ৰাটোৱে মনে মনে থাকি সি নিজৰ দুটা আঙুলি দেখুৱাই দিলে। তেতিয়া সেই মানুহজনে ক'লে, 2000 টকা। ঠিক আছে, মই এই পাথৰটোৰ 2000 টকা তোমাক দিবলৈ প্ৰস্তুত আছোঁ। এই পাথৰটো তুমি মোক দি দিয়া। সেই ল'ৰাটো আকৌ আচৰিত হৈ গ'ল আৰু গৈ দেউতাকক ক'লে, দেউতা, মিউজিয়ামৰ মানুহ এজনে এই পাথৰটোৰ দাম 2000 টকা দিবলৈ ৰাজি আছিল। তেতিয়াই তাৰ দেউতাকে ক'লে, এতিয়া মই তোমাক শেষৰ ঠাইলৈ পঠাম। এতিয়া তুমি যাব লাগিব মূল্যৱান পাথৰৰ দোকানলৈ। তাতো যদি কোনোৱে পাথৰৰ মূল্য তোমাক সোধে একো নক'বা, মাত্ৰ নিজৰ দুটা আঙুলি দাঙি দিবা। সেই ল'ৰাটো সোনকালেই মূল্যৱান পাথৰৰ দোকানলৈ গ'ল আৰু সি দেখিলে এজন বুঢ়া মানুহ আছিল, যিয়ে কাউণ্টাৰৰ পাছত বহি আছিলে। যেতিয়াই এই বুঢ়া মানুহজনৰ চকু পাথৰটোৰ ওপৰত পৰিল, তেওঁ আচৰিত হ'ল। তেওঁ কাউণ্টাৰৰ বাহিৰলৈ ওলালে। সেই ল'ৰাজনৰ হাতৰ পৰা পাথৰটো লৈ ল'লে আৰু ক'লে, অহ মাই গড, এই পাথৰৰ সন্ধানত মই সম্পূৰ্ণ জীৱনটো পাৰ কৰিলোঁ। ক'ত পালা এই পাথৰটো? কিমান দাম? কিমান ল'বা এই পাথৰটোৰ বিনিময়ত? সেই ল'ৰাটোৱে তেতিয়াও মনে মনে থাকিলে আৰু নিজৰ দুটা আঙুলি দাঙি দিলে। তেতিয়া বুঢ়া মানুহজনে ক'লে, কিমান? 2 লাখ টকা। ঠিক আছে, মই তোমাক ইয়াৰ বাবে 2 লাখ টকা দিবলৈ তৈয়াৰ আছোঁ। প্লিজ তুমি এই পাথৰটো মোক দি দিয়া। তেতিয়া সেই ল'ৰাটো নিজৰ ওপৰত বিশ্বাসেই হোৱা নাছিল। সি ততালিকে নিজৰ দেউতাকৰ ওচৰলৈ গ'ল আৰু ক'লে, দেউতা, এই বুঢ়া মানুহজনে ইয়াৰ বাবে 2 লাখ টকা দিবলৈ প্ৰস্তুত আছে। তেতিয়া তাৰ দেউতাকে ক'লে, কি তুমি এতিয়া বুজিলা নিজৰ জীৱনৰ মূল্য? আপোনাৰ জীৱনৰ মূল্য এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি নিজকে ক'ত ৰাখে। এবাৰ আপুনি সিদ্ধান্ত ল'ব লাগিব যে আপুনি 200 টকাৰ পাথৰ হ'ব নে 2 লাখ টকাৰ। জীৱনত বহু এনে মানুহ থাকে যিয়ে আপোনাক বহুত ভাল পায়। তেওঁলোকৰ বাবে আপুনি সকলো হয়। কিছু লোক এনে থাকে যিয়ে তেওঁলোকৰ মতে মাত্ৰ বস্তুৰ ৰূপত চায়। তেওঁলোকৰ বাবে আপুনি একো নহয়। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ জীৱনৰ মূল্য কি হ'ব। শুনি থাকক D.G লাইফ মটিভেশ্যন, এটি নতুন জীৱনৰ এক নতুন আশা। বন্ধু-বান্ধৱীসকল, আপুনি আমাৰ ভিডিঅ'বিলাক চাই কিন্তু আপুনি আমাৰ চেনেলটি ছাবস্ক্ৰাইব নকৰে। অনুগ্ৰহ কৰি আপুনি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক।